এইখন হৈছে আমাৰ শাকনি বাৰী। যিহেতু আমাৰ ঘৰৰ সন্মুখতে শাক লগোৱা হয়। ৰ'দ বুলি ক'ব নোৱাৰোঁ, ৰ'দ নাই, অলপ অলপ আছে। হে ফ্ৰেণ্ডছ, গুড মৰ্ণিং সকলোকে। যিহেতু এতিয়া ৰাতিপুৱা হৈ আছে আৰু চাৰিওফালে কুঁৱলী কুঁৱলী হৈ আছে, আৰু মোৰ বৰ ঠাণ্ডা লাগিছে, কিন্তু চুৱেটাৰ পিন্ধা নাই এতিয়ালৈকে, পিন্ধিম আৰু। চুৱেটাৰ পিন্ধাৰ আগত ব্লগটো আৰম্ভ কৰি লওঁ নে কি কয় বাৰু। আৰু আজি যিহেতু দেওবাৰ হয়, চাওঁ আজি কি কৰোঁ কি নকৰোঁ। আজিৰ দিনটোৰ কিছু মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম। আৰু যিহেতু মোৰ এই চেনেলটো একেবাৰে নতুন হয়, কি দিব পাৰিছোঁ কি দিব পৰা নাই মই হ'লে একো গম পোৱা নাই। আচলতে নতুন যিহেতু গমটো নাপাওঁ ন, আৰু যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে মাফ কৰিব, আৰু আপোনালোকে আঙুলিয়াই দিব যাতে মই কিহত ভুল কৰিছোঁ, আৰু আপোনালোকে মোক সাহস দিব, প্ৰেৰণা দিব যাতে মই ভাল ভাল ভিডিঅ' দিব পাৰোঁ, নহয় জানো। আৰু বলক আজি ভিডিঅ'টো কি কৰোঁ কি নকৰোঁ ময়ো নাজানো, কি কৰিম আৰু আপোনালোকেও নাজানে, তেন্তে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণ চাব, যাতে শেষত ক'বলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা গাগা কৰিব আমাৰ কুকুৰজনী। গাগা কৰিবা ন, গাগা কৰিবা, গাগা কৰিব। গাগা কৰিবা, কি চাইছা, কি চাইছা, দিয়াচোন দিয়া। ৰ'বা ক, পুৰাই চাগেতো। এইজনী আমাৰ বেটি, এইজনী আমাৰ বেটি, ল'ৰা নে ল'ৰা চাগে ন, আমাৰ বেটিজনী ল'ৰা নে। এইজনী কি লাগে তোমাক, কি লাগে কোৱা, কি লাগে কোৱা। এইটো কোন হয়নো, আমাৰ টিকলু কোন হয়নো, কোন হয় টুকুলু মুকুলু, কোন হয়। এইখন হৈছে আমাৰ শাকনি বাৰী। যিহেতু আমাৰ ঘৰৰ সন্মুখতে শাক লগোৱা হয়, আৰু এনেকৈ আৰু এতিয়ালৈকে লাইবোৰ সৰু সৰু হৈ আছে কিছুমান, আৰু কিছুমান ডাঙৰ ডাঙৰ হ'লগৈ বাৰু, খাবলৈ পৰা হৈছেগৈ। আৰু এইটো চাইডে কবি দিয়া হৈছে। কবিবোৰ বৰ ডাঙৰ হোৱাগৈ নাই, পিছে সৰু সৰু হৈ আছে, ইমান ডাঙৰ হোৱা নাই, খাবলৈ পৰা অৱস্থাত হোৱাগৈ নাই। যদি এই ভিডিঅ'টো কোনোবা চিনাকি মানুহে চাই আছে, তেন্তে কবিবোৰ ডাঙৰ হোৱালৈকে আপোনালোকে নিব পাৰিব আমাৰ ঘৰৰ পৰা খাবৰ বাবে। ধেমালি কৰিছোঁ দেই, আপোনালোকে যদি চাই আছে কোনোবা চিনাকি মানুহে, ধেমালি কৰিছোঁ এনেই। এতিয়ালৈকে খাবলৈ পোৱাই নাই, খোৱাগৈ নাই। একদম ৰ'দত শুকাই পিতাই মৰি গৈছে, আৰু ইমান ধুনীয়াকৈ ফুলিছে, কিন্তু ৰ'দটোহে বৰ বেছিকৈ পৰে, সেইটো কাৰণে শুকাই গৈছে। আৰু ফুলিব লগা আছিল, কিন্তু নুফুলিলে আৰু মৰি গৈছে আচলতে। আৰু এইটো চাইডে এইজোপা দিয়া আছে, আৰু এইটো দিয়া আছে, আৰু এইজোপা যে মই কিমান যে পাৰিছা ন, ভাগৰ লাগিলে, ভাগৰ লাগিলে ন। আচলতে এইটো খনাৰ কাৰণটো হৈছে, মোৰ ফুল এজোপা আছে, আৰু ফুলজোপা মানে ৰোৱা নাই, আচলতে টাবত দিয়া আছিলে,
আৰু টাবটোৰ উলিয়াই দিয়া হ'ল আৰু মই পাহৰি গৈছোঁ যে ৰুব লাগে, সেইকাৰণে শুকাই ক্ষীণাই গৈছে ফুলজোপা, বেয়া লাগিছে, মানে খান্দিবলৈ দি আছোঁ আৰু হ'ব চাগে ন হৈ যাব দিয়া, মই লৈ আনোগৈ দেই। হেৰিজোপা ইমান শুকাই গৈছে ৰ'দত, আচলতে টাপৰ পৰা উলিয়াই দিয়া হৈছে যে সেইটো কাৰণে টাপটোৰ পৰা উলিয়াই দিয়া হৈছে আৰু ৰ'দত মৰি গৈছে বেচেৰা ফুলজোপা। হৈ যাওঁ কি কৰিছা? শুই উঠিলা, গাগা কৰিলানে? শুই উঠিলা অ' মনুজনী। টেঙা খাওঁ লাগিছেনে বাৰু আপোনালোকৰ? টেঙা বুলি ক'ব নোৱাৰি, এইটো কাৰণ কমলা টেঙা হয়, মিঠা আচলতে। আৰু যিহেতু টেঙা বুলি ক'লে আমি সকলোৱে একলগ হৈ ৰ'দত বহি খোৱাটো বহুত ভাল লাগে নহয় জানো? কিন্তু মোৰ ওচৰত লগ সংগ নাই কাৰণে মই অকলে খাম এতিয়া। আৰু আপোনালোকে কোনে বাৰু এনেকৈ খায়? নিমখ জলকীয়া সানি মেলি কোনে খায় বাৰু? মোৰ হ'লে খুব ভাল লাগে এনেকৈ খায়। যদি আপোনালোকে খোৱা নাই তেন্তে খাই চাব এবাৰ হ'লেও। টেঙা বাৰু আমি এনেও খাওঁ, কিন্তু কমলা টেঙা টুকুৰা কৰি খালে বেছি ভাল লাগে। কিন্তু মই এতিয়া নকৰোঁ কাৰণ ৰ'দটো নোহোৱা হৈ যাব, এতিয়া অলপ আছে, সেইটো কাৰণে খাওঁগৈ। আৰু ব'লক তেন্তে যাওঁ। ৰ'দ বুলি ক'ব নোৱাৰোঁ, ৰ'দ নাই, অলপ আছে। আৰু মই খাই লওঁ তেন্তে, চাই থাকোঁ। ভাল পোৱাই নাযায়, অলপকে আছে নাকত এইফালে, এতিয়া জানো ভাল হ'ব আৰু এইটো আমাৰ মনুজনী কান্দিছে দেখোন। এইটো চোৱাচোন, কোন হয় এইটো? মাটুকলু ল'ৰা নে ছোৱালী? ৱাহ নাচাই দেখিছা, কোন হয়? ঠিক আছে, খালোঁ বলো শেষ হৈ গ'ল আৰু মই তললৈ গুচি আহিলোঁ। আৰু যিহেতু ৰ'দটো নোহোৱা হৈ গৈছে সেইকাৰণে অকণমান ঠাণ্ডা পৰি গৈছে। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে তেন্তে
ভাজি লৈ